যিটো মাহৰ বাতাবৰণ তৈয়াৰ কৰা সেইটো যাতে মানে বিঘ্নিত ইয়াত মানে ঘটি যাব যাতে নোৱাৰে ইয়াৰ কাৰণে দুয়োটা দলৰ নেতা কৰ্মীসকলে সংযমেৰে কথাবিলাক ক'ব লাগিব। BPF आरो UPPL नि मोननै हानजानि गेजेराव गोरोबलायनानै बिसायख'थि गेलेनायनि सावरायनाया सोलिबाय थादों। बियो मोनथामसो राउन्ड सावरायनाय जाखांबाय। बे सावरायनाया जोबोद पजिटिभ जादों। मोननैबो हानजानि दैदेनगिरिफ्रा मोनसे पइन्टखौ एग्रि खालामलायदों। बड'लेण्ड ओनसोलनि रायजो राजानि इयुनखौ नायनानै जोंनि बर' माहारिनि थामोनथा रैखाथि सिनायथि आरो जौगानायखौ नायनानै मोननैबो हानजा মই আহ্বান জনাওঁ যে দুয়োটা দলৰ যিসকল নেতা কৰ্মী আছে তেখেতসকলে আপাতত এইবিলাক নিজৰ মাজত বকাবকি কৰা সমালোচনা প্ৰতি সমালোচনা কৰা এইবিলাক আপাতত চিজ ফায়াৰত ৰাখি পেলাই কাম কৰাৰ দৰকাৰ নিশ্চয় আছে। আলোচনাৰ বাতাবৰণ আমি অলৰেডি তৈয়াৰ কৰিছোঁ আৰু এই আলোচনাৰ যিটো মাহৰ বাতাবৰণ তৈয়াৰ কৰা সেইটো যাতে মানে বিঘ্নিত ইয়াত মানে ঘটি যাব যাতে নোৱাৰে ইয়াৰ কাৰণে দুয়োটা দলৰ নেতা কৰ্মীসকলে সংযমেৰে কথাবিলাক ক'ব লাগিব। নিজৰ নিজৰ দলীয় কাম কাজ কৰিবলৈ যাওঁতে নিজৰ নিজৰ দলীয় নীতি কাম কাজৰ ওপৰত ৰাইজক সচেতন কৰিবৰ কাৰণে কথা কওক, কিন্তু দুয়োটা দলৰ মাজত আকৌ মানে মিলিব নোৱাৰা ধৰণৰ একেলগে কাম কৰিব নোৱাৰা ধৰণৰ পৰিস্থিতি কোনো পক্ষৰ পৰা যাতে পুনৰ সৃষ্টি নকৰে। PF আৰু UPPLৰ মাজত ইউনিফিকেশ্যনৰ কথা যিটো ওলাই আছে এইটো একজাক্ট সেন্সত ইউনিফিকেশ্যন নহয়, একত্ৰীকৰণ নহয়, দল ভাঙা ভাঙি এইটো বিষয় নহয়। BPF দল ভাঙি UPPLত চব চামিল হ'ব লাগে, UPPL দল ভাঙি দি BPFত চবে আহি পেলাই চামিল হ'ব লাগে, তেনেকুৱা ধৰণৰ নহয়। ইয়াত দল BPF দল হিচাপে দলে থাকিব, UPPL দল তেওঁলোকৰ আছে UPPL দল হিচাপে থাকিব। কথাটো হ'ল নিজৰ নিজৰ দলৰ পৰিচয় অস্তিত্ব বজাই ৰাখি দলীয় যিবিলাক নিজৰ পতাকা আমি হাতত ৰাখি আগন্তুক 2025 চনৰ BTC ইলেকশ্যন যিটো হ'ব সেই ইলেকশ্যনত আমি দুটা দলে আসন বুজাবুজিৰে 40টা সমষ্টি যিহেতু আছে সেই 40টা সমষ্টিটো আধা কৰি পেলাই ইলেকশ্যন খেলিব পাৰোঁ নেকি? আমাৰ BTC কেন্দ্ৰিক বড়োমূলীয় ৰাজনৈতিক দল দুটা যিহেতু আছে BPF আৰু UPPL দল BTCৰ ছাত্ৰত জন্ম লাভ হোৱা মানে জন্মগ্ৰহণ কৰা দল, গতিকে BTCৰ ৰক্ষণাবেক্ষণৰ ছাত্ৰত BTCৰ ষ্ট্ৰেংথেন কৰাৰ ছাত্ৰত BTC অঞ্চলৰ ৰাইজৰ নিৰাপত্তা অধিকাৰ তেওঁলোকৰ বিচৰা ধৰণে সুযোগ সুবিধা উন্নতিৰ কাম কৰাৰ বেলেগাত যাতে সুবিধা হয় ইয়াৰ কাৰণে এই দুটা আঞ্চলিক দলে এটা সময়ৰ আন্দোলনকাৰী নেতাবিলাকৰ দ্বাৰা দি যিবিলাক দলখিনিকে গঠন কৰা হৈছিল আমি কেলেই 2025 BTC ইলেকশ্যনত আসন বুজাবুজিৰে ইলেকশ্যন খেলিব নোৱাৰোঁ, আমি নিশ্চয় খেলিব পাৰোঁ। ইয়াৰ কাৰণ এলায়েন্সৰ নীতিটো গ্ৰহণ কৰিহে আমি আলোচনা চলাই আছোঁ। এইটো নহয় যে BPF আৰু UPPLৰ মাজত একত্ৰীকৰণ কৰা হ'ব বা ইউনিফিকেশ্যন তেনেকুৱা একজাক্ট সেন্সত সেইটো নহয়, এইটো আসন বুজাবুজি। আৰু এতিয়ালৈকে যিটো আলোচনা চলাই আছে আলোচনাটো আপোনাসকলে সবেই জানে এইটো খুব জটিল বিষয়, এইটো খুব স্পৰ্শকাতৰ বিষয়। এদিনত এবাৰ আলোচনা কৰিয়ে কিবা এটা সমাধান ওলাব সেইটো আপোনালোকে কেতিয়াও নাভাবিব। বহু বছৰ ধৰি আমাৰ মাজত ঘাট প্ৰতিঘাতৰ মাজেৰে যিহেতু আমি আহিছোঁ সমালোচনা বিভিন্ন ধৰণৰ আমি মানে দুই মেৰুত থাকি পেলাই দল চলাই অহা, গতিকে একে সময়তে একেদিনতে এবাৰতে গোটেইখিনি ঠিক ঠাক হৈ যাব সেইটো আপোনালোকে নাভাবিব। আমি খুব মানে সংযমেৰে সাৱধানতাৰে আগবাঢ়িব লাগিব আৰু দুয়োটা দলৰ নেতা কৰ্মীসকলে চবে সদিচ্ছাৰে আগবাঢ়িব লাগিব। আলোচনা আমাৰ মাজত চলি আছে, এতিয়ালৈকে যিমানলৈকে চলিছে আমি নীতিগতভাৱে সন্মত হৈছোঁ যে আমি একেলগে নিৰ্বাচনত অংশগ্ৰহণ কৰিম এলায়েন্সত থাকি। কিন্তু এলায়েন্সৰ এতিয়া ফৰ্মুলা কেনেকুৱা ধৰণৰ হ'ব, কেনেকুৱা নীতিৰে আমি এলায়েন্সটো কৰিম
ইয়াৰ ওপৰতো আমি আলোচনা কৰিম। এইটো এটা টেকনিকেল পাৰ্ট, পলিটিকেল টেকনিকেল মেটাৰৰ ওপৰত ডিছকাশ্যন আমি কৰিবৰ কাৰণে আগন্তুক আলোচনাত সেইটো আৰম্ভ কৰিম। ইয়াৰ পিছত পৰ্যায়ক্ৰমে আমি আগুৱাই যাম যে কেনেকৈ আমি সফলতাৰে আগভাগ লোৱাটো আমাৰ কাৰণে দৰকাৰ আছে। কিন্তু এটা কথা ঠিক যে দুয়োটা দলৰ নেতাৰ পৰা আৰম্ভ কৰি যিসকল কৰ্মী আছে, ভোটাৰ ৰাইজ আছে, BTC বাকী ৰাইজ আছে, অকল বড়ো জনগণৰ কথা নহয়, সকলো জাতি জনগোষ্ঠী দল সংগঠনৰ নেতা কৰ্মীসকলেও BTCত স্থায়ী শান্তি নিৰাপত্তা ছবি যিহেতু বিচাৰিছে, সম উন্নয়ন, সম বিকাশ, সম মৰ্যাদাৰ কথা যিহেতু ছবি চিন্তা কৰে, গতিকে ইয়াত আমি দুয়োটা আঞ্চলিক দলৰ নেতা কৰ্মীসকলে একগোট হৈ পেলাই আগন্তুক ইলেকশ্যনত যদি এলায়েন্সৰ নীতিৰে যদি কাম কৰোঁ তেনেহ'লে খুবেই ভাল হ'ব বুলি আমাৰ গ্ৰাছৰুট লেভেলৰ পৰা নিম্ন স্তৰৰ পৰা ৰাইজৰ যিটো বিপুল সঁহাৰি সমৰ্থন আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। চবেই বিচাৰিছে যে এই দুটা দলে একেলগে ইলেকশ্যনটো খেলক, সেইটো এটা ইউনিফিকেশ্যনৰ প্ৰাৰম্ভিক পৰ্যায়ৰ এটা মানে কাম হওক, এইটোকে ৰাইজে বিচাৰিছে। গতিকে এই আলোচনাটো সফল কৰাৰ বেলেগ চবৰে দায়িত্ব আছে, কৰ্তব্য আছে, ৰাইজৰো আছে, ৰাজনৈতিক অৰাজনৈতিক দল সংগঠন যিবিলাক আছে তেওঁলোকৰো দায়িত্ব আছে, কৰ্তব্য আছে, সফল কৰিবই লাগিব। ইয়াৰ মাজত হয়তো মানুহবিলাকে ভাবিব পাৰে বিভিন্ন ধৰণৰ কথা বাৰ্তাবিলাক বাহিৰত যিটো ওলাই আছে, ওলাবই স্বাভাৱিক, আমি কাৰো মুখটো বন্ধ কৰিব নোৱাৰোঁ, কিন্তু আমাৰ দায়িত্ব আমি কৰি আছোঁ, পালন কৰি আছোঁ, আমি কাম কৰিম। কিন্তু মই আহ্বান জনাওঁ যে দুয়োটা দলৰ যিসকল নেতা কৰ্মী আছে তেখেতসকলে আপাতত এইবিলাক নিজৰ মাজত বকাবকি কৰা, সমালোচনা প্ৰতি সমালোচনা কৰা, এইবিলাক আপাতত চিজ ফায়াৰত ৰাখি পেলাই কাম কৰাৰ দৰকাৰ নিশ্চয় আছে। আলোচনাৰ বাতাবৰণ আমি অলৰেডি তৈয়াৰ কৰিছোঁ, আৰু এই আলোচনাৰ যিটো মাহৰ বাতাবৰণ তৈয়াৰ কৰা সেইটো যাতে মানে বিঘ্নিত ইয়াত মানে ঘটি যাব যাতে নোৱাৰে, ইয়াৰ কাৰণে দুয়োটা দলৰ নেতা কৰ্মীসকলে সংযমেৰে কথাবিলাক ক'ব লাগিব। নিজৰ নিজৰ দলীয় কাম কাজ কৰিবলৈ যাওঁতে নিজৰ নিজৰ দলীয় নীতি কাম কাজৰ ওপৰত ৰাইজক সচেতন কৰিবৰ কাৰণে কথা কওক, কিন্তু দুয়োটা দলৰ মাজত আকৌ মানে মিলিব নোৱাৰা ধৰণৰ, একেলগে কাম কৰিব নোৱাৰা ধৰণৰ পৰিস্থিতি কোনো পক্ষৰ পৰা যাতে পুনৰ সৃষ্টি নকৰে, কৰাটো যাতে নহয়, বা এই ধৰণৰ মানে আমি অলৰেডি গঠন কৰা মাহলটো যাতে নষ্ট কৰি যাতে দিয়া নহয়, তাৰ প্ৰতি আমি সজাগ হৈ চবেই মানি চলিব লাগিব। মই চবকে আহ্বান জনাইছোঁ দুয়োটা দলৰ নেতা কৰ্মীসকললৈ, আলোচনা সৌহাৰ্দ্যপূৰ্ণ এটা আলোচনা যিহেতু হৈ আছে, যোগাত্মক হৈ আছে, আৰু চবৰে সহায় সহযোগিতা পালে এই আলোচনাটো নিশ্চয় মানে সন্তোষজনকভাৱে মীমাংসাত আহিব, বা একেলগে ইলেকশ্যনত অংশগ্ৰহণ কৰা যিটো নীতিৰে আগবাঢ়িছে সেইটো সফল হ'ব বুলি মোৰ এটা দৃঢ় বিশ্বাস। BPF आरो UPPL नि मोननै हान्जानि गेजेराव गोरोबलायनानै बिसायख'थि गेलेनायनि सावरायनाया सोलिबाय थादों। बियो मोनथामसो राउन्ड सावरायनाय जाखांबाय। बे सावरायनाया जोबोद पजिटिभ जादों। मोननैबो हान्जानि दैदेनगिरिफ्रा मोनसे पइन्टखौ माने एग्रि खालामलायदों जे जोंनि बड'लेण्ड ओनसोलनि रायजो राजानि इयुनखौ नायनानै जोंनि बर' माहारिनि थामोनथा, रैखाथि, सिनायथि आरो जौगानायखौ नायनानै मोननैबो हान्जा, BPF हान्जा, हाग्रामा महिलारि दैदेननाय BPF हान्जा आरो जोंनि प्रमद बर' सार दैदेननाय UPPL हान्जा, मोननैबो हान्जाया गोरोबनानै जे बिसायख'थि गेलेनांगौ बे पइन्टआवहाय जोङो एग्रि जालायलायदों। एग्रि जालायलायनानै बे गोरोबलायनायनि मडेलिटिसफ्रा मा जागोन बेखौ इयुननि सावरायनायाव बेखौ थिक खालामलायनाय जागोन होननानै एग्रि खालामलायनाय जादोंमोन। दा जोङो खावलायदों UPPL हान्जानिफ्राय BPF नि दैदेनगिरिफ्रा जाहाथे जे मोननै हान्जाजों जों गोरोबलायनानै बिसायख'थि गेलेलांनांगौ बे जिनिसखौ जाहाथे बिथांमोना सिरियासलि कनसिडार खालामो। आरो दा जों नुदों साननैसोआव बिथांमोननि माखासे सेकेन्ड लाइन लिडारशिपआ गोबां बाथ्रा बुंनाय, बेफोर बाथ्रा बुंनाया सावरायफुनाय समाव बियो मोनसे बरायथाव बाथ्रा जायाखै, बा बियो मोनसे गनायथाव बाथ्रा जायाखै।
आङो BPF हान्जानि लिडारशिपखौ खावलायनो लुबैदों, दैदेनगिरिखौ खावलायनो लुबैदों बे सावरायनाया सोलिफुबाय थानाय समाव बिथाङा बेबायदि खौरां बिजोंनि गेजेरजों बिथांमोना जुदि बिदि बाथ्रा बुङोबा जोंनि हारिनि गाहाम इयुननि थाखाय, जोंनि बड'लेण्ड ओनसोलनि जौगानायनि थाखाय, जोंनि माहारिनि थामोनथा रैखाथि सिनायथिखौ जे जोङो गाबथालांनांगौ बेनि जे मोनसे सार्थआव जोङो मोननैबो हान्जाया गोसो गोरोबलायनानै जोङो मिलायलायनानै सायख'थि गेलेनांगौनि जे गिदिरथार जोंहा मोनसे थांखि दङ बे थांखिया माबोरै जाफुंगोन। ओंखायनो बिथांमोना जेब्ला मिडियायाव बाथ्रा बुंगोन बिथांमोना जाहाथे एसे हमथानानै बाथ्राफोरखौ बुङो, संजम जानानै बाथ्राखौ बुङो आरो बिथांमोना जुदि सानदोंबा जे अफिसियेलि बिथांमोना बे सावरायनायखौ जुदि सानबायब्ला जे बिथांमोननि थाखाय माने गनायथाव नङा बेखौ बिथांमोना फोसावनानै होनांगौ खौरां बिजोङाव जे सावरायनाया बेखिनियावनो जोब्बाय, गतिके जों इयुनाव आरो सावरायबावनो हानाय नंला होननानै बिथांमोना जुदि अफिसियेलि बुङोबा जोंबो बे जिनिसखौ बजबनानै लागोन। उनाव रायजो राजाफ्रा बिजिरगोन बेखौ जे सोरनि थाखाय सावरायनाया दिनै बिरेल जानो गोनां जाखो। सावरायनाया मोननै हान्जानि गेजेराव जे गोसो गोरोबलायनायनि बाथ्रा दंमोन बे मानो गोरोबलायनो हादिया, दा सोरनि सार्थनि थाखाय बे सावरायनायखौ गेजेरावनो फोजोबनाय जाखो, बेफोर सोंलुआ दिनै रायजोनि गेजेराव सिखांगोन आरो रायजोआ फैगौ समफ्राव बिनि उसित मोनसे माने बिसारखौ खालामगोन, माने थार मोनसे बिजिरनायखौ रायजो राजाया खालामगोन। मानो होनबा रायजो राजायानो जाहैबाय जोंनि मालिक, रायजो राजाफ्रासो जोंनि आसल बिगोमा, गतिके बिगोमायासो बिसार खालामगोन जे सोर हान्जानि गोरोन्थिनि थाखाय, सोर दैदेनगिरिनि गोरोन्थिनि थाखाय दिनै एफा मोजां सावरायफुबाय थानाय मोनसे प्रसेसा मानो थाद'नो गोनां जाखो। आङो बेखौल' खावलायनो लुबैदों BPF नि हान्जानि लिडारशिपफोरनि सायाव, जाहाथे जोंनि जे मिनिंफुल मोनसे सावरायनाय बे सावरायनायखौ गेजेरावनो जाहाथे दोनथ'आ आरो जे जों गिदिरथार मोनसे थांखि लानानै ओंखारदों बे गिदिरथार थांखिखौ जाहाथे बिथांमोना नागारा। খুব সাৱধানতাৰে আগবাঢ়িব লাগিব আৰু দুয়োটা দলৰ নেতা কৰ্মীসকলে চবে সদিচ্ছাৰে আগবাঢ়িব লাগিব। আলোচনা আসন বুজাবুজিৰে 20টা মানে কি কয় 40টা সমষ্টি যিহেতু আছে, সেই 40টা সমষ্টিটো আধা আধা কৰি পেলাই ইলেকশ্যন খেলিব পাৰোঁ নেকি। মই আহ্বান জনাওঁ যে দুয়োটা দলৰ যিসকল নেতা কৰ্মী আছে তেখেতসকলে আপাতত এইবিলাক নিজৰ মাজত বকাবকি কৰা, সমালোচনা প্ৰতি সমালোচনা কৰা, এইবিলাক আপাতত চিজফায়াৰত ৰাখি পেলাই কাম কৰাৰ দৰকাৰ নিশ্চয় আছে। আলোচনাৰ বাতাবৰণ আমি অলৰেডি তৈয়াৰ কৰিছোঁ আৰু এই আলোচনাৰ যিটো মাহৰ বাতাবৰণ তৈয়াৰ কৰা সেইটো যাতে মানে বিঘ্নিত ইয়াত মানে ঘটি যাব যাতে নোৱাৰে, ইয়াৰ কাৰণে দুয়োটা দলৰ নেতা কৰ্মীসকলে সংযমেৰে কথাবিলাক ক'ব লাগিব। নিজৰ নিজৰ দলীয় কাম কাজ কৰিবলৈ যাওঁতে নিজৰ নিজৰ দলীয় নীতি কাম কাজৰ ওপৰত ৰাইজক সচেতন কৰিবৰ কাৰণে কথা কওক, কিন্তু দুয়োটা দলৰ মাজত আকৌ মানে মিলিব নোৱাৰা ধৰণৰ, একেলগে কাম কৰিব নোৱাৰা ধৰণৰ পৰিস্থিতি কোনো পক্ষৰ পৰা যাতে পুনৰ সৃষ্টি নকৰে। BPF আৰু UPPLৰ মাজত ইউনিফিকেশ্যনৰ কথা যিটো ওলাই আছে সেইটো একজাক্ট চেন্সত ইউনিফিকেশ্যন নহয়, একত্ৰীকৰণ নহয়, দল ভাঙা ভাঙি সেইটো বিষয় নহয়। BPF দল ভাঙি UPPLত চব চামিল হ'ব লাগে, UPPL দল ভাঙি দি BPFত চবে আহি পেলাই চামিল হ'ব লাগে, তেনেকুৱা ধৰণৰ নহয়। ইয়াত দল BPF দল হিচাপে দলে থাকিব, UPPL দল তেওঁলোকৰ আছে UPPL দল হিচাপে থাকিব। কথাটো হ'ল নিজৰ নিজৰ দলৰ পৰিচয় অস্তিত্ব বজাই ৰাখি দলীয় যিবিলাক নিজৰ পতাকা আমি হাতত ৰাখি আগন্তুক 2025 চনৰ BTC ইলেকশ্যন যিটো হ'ব সেই ইলেকশ্যনত আমি দুটা দলে আসন বুজাবুজিৰে 20টা মানে কি কয় 40টা সমষ্টি যিহেতু আছে সেই 40টা সমষ্টিটো আধা আধা কৰি পেলাই ইলেকশ্যন খেলিব পাৰোঁ নেকি। আমাৰ BTC কেন্দ্ৰিক বড়োমূলীয় ৰাজনৈতিক দল দুটা যিহেতু আছে BPF আৰু UPPL দল, BTCৰ ছাত্ৰত জন্ম লাভ হোৱা মানে জন্মগ্ৰহণ কৰা দল, গতিকে BTC ৰক্ষণাবেক্ষণৰ ছাত্ৰত BTCৰ ষ্ট্ৰেংথেন কৰাৰ ছাত্ৰত BTC অঞ্চলৰ ৰাইজৰ নিৰাপত্তা অধিকাৰ তেওঁলোকৰ বিচৰা ধৰণে সুযোগ সুবিধা উন্নতিৰ কাম কৰাৰ বেলেগাত যাতে সুবিধা হয়, ইয়াৰ কাৰণে এই দুটা আঞ্চলিক দলে এটা সময়ৰ আন্দোলনকাৰী নেতাবিলাকৰ দ্বাৰা দি যিবিলাক দলটো নেকি গঠন কৰা হৈছিল, আমি কেলেই 2025 BTC ইলেকশ্যনত আসন বুজাবুজিৰে ইলেকশ্যন খেলিব নোৱাৰোঁ। আমি নিশ্চয় খেলিব পাৰোঁ,
ইয়াৰ কাৰণ এলায়েন্সৰ নীতিটো গ্ৰহণ কৰিহে আমি আলোচনা চলাই আছোঁ। এইটো নহয় যে BPF আৰু UPPLৰ মাজত একত্ৰীকৰণ কৰা হ'ব বা ইউনিফিকেশ্যন তেনেকুৱা একজাক্ট চেঞ্চত সেইটো নহয়, এইটো আপোন বুজাবুজিহে। আৰু এতিয়ালৈকে যিটো আলোচনা চলাই আছে, আলোচনাটো আপোনাসকলে চবেই জানে এইটো খুব জটিল বিষয়, এইটো খুব স্পৰ্শকাতৰ বিষয়। দুই এদিনত দুই এবাৰ আলোচনা কৰিয়ে কিবা এটা সমাধান ওলাব, এইটো আপোনালোকে কেতিয়াও নাভাবিব। বহু বছৰ ধৰি আমাৰ মাজত ঘাত প্ৰতিঘাতৰ মাজেৰে যিহেতু আমি আহিছোঁ, সমালোচনা বিভিন্ন ধৰণৰ আমি মানে দুই মেৰুত থাকি পেলাই দল চলাই অহা। গতিকে একে সময়তে একেদিনতে এবাৰতে গোটেইখিনি ঠিক ঠাক হৈ যাব, সেইটো আপোনালোকে নাভাবিব। আমি খুব মানে সংযমেৰে সাৱধানতাৰে আগবাঢ়িব লাগিব। আৰু দুয়োটা দলৰ নেতা কৰ্মীসকলে চবে সদিচ্ছাৰে আগবাঢ়িব লাগিব। আলোচনা আমাৰ মাজত চলি আছে, এতিয়ালৈকে যিমানলৈকে চলিছে আমি নীতিগতভাৱে সন্মত হৈছোঁ যে আমি একেলগে নিৰ্বাচনত অংশগ্ৰহণ কৰিম এলায়েন্সত থাকি। কিন্তু এলায়েন্সৰ এতিয়া ফৰ্মুলা কেনেকুৱা ধৰণৰ হ'ব, কেনেকুৱা নীতিৰে আমি এলায়েন্সটো কৰিম, ইয়াৰ ওপৰতো আমি আলোচনা কৰিম। এইটো এটা টেকনিকেল পাৰ্ট, পলিটিকেল টেকনিকেল মেটাৰৰ ওপৰত ডিছকাশ্যন আমি কৰিবৰ কাৰণে আগন্তুক আলোচনাত সেইটো আৰম্ভ কৰিম। ইয়াৰ পিছত পৰ্যায়ক্ৰমে আমি আগুৱাই যাম যে কেনেকৈ আমি সফলতাৰে আগভাগ লোৱাটো আমাৰ কাৰণে দৰকাৰ আছে। কিন্তু এটা কথা ঠিক যে দুয়োটা দলৰ নেতাৰ পৰা আৰম্ভ কৰি যিসকল কৰ্মী আছে, ভোটাৰ ৰাইজ আছে, BTC বাকী ৰাইজ আছে, অকল বড়ো জনগণৰ কথা নহয়, সকলো জাতি জনগোষ্ঠীৰ দল সংগঠনৰ নেতা কৰ্মীসকলেও BTCৰ স্থায়ী শান্তি নিৰাপত্তা চবেই যিহেতু বিচাৰিছে, সম উন্নয়ন, সম বিকাশ, সম মৰ্যাদাৰ কথা যিহেতু চবেই চিন্তাই কৰে। গতিকে ইয়াত আমি দুয়োটা আঞ্চলিক দলৰ নেতা কৰ্মীসকলে একগোট হৈ পেলাই আগন্তুক ইলেকশ্যনত যদি এলায়েন্সৰ নীতিৰে যদি কাম কৰোঁ তেনেহ'লে খুবেই ভাল হ'ব বুলি আমাৰ গ্ৰাছৰুট লেভেলৰ পৰা নিম্ন স্তৰৰ পৰা ৰাইজৰ যিটো বিপুল সঁহাৰি সমৰ্থন আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। চবেই বিচাৰিছে যে এই দুটা দলে একেলগে ইলেকশ্যনটো খেলক, সেইটো এটা ইউনিফিকেশ্যনৰ প্ৰাৰম্ভিক পৰ্যায়ৰ এটা মানে কাম হওক, এইটোকে ৰাইজে বিচাৰিছে। গতিকে এই আলোচনাটো সফল কৰাৰ বেলেগাত চবৰে দায়িত্ব আছে, কৰ্তব্য আছে, ৰাইজৰো আছে, ৰাজনৈতিক অৰাজনৈতিক দল সংগঠন যিবিলাক আছে তেওঁলোকৰো দায়িত্ব আছে, কৰ্তব্য আছে, সফল কৰিবই লাগিব। ইয়াৰ মাজত হয়তো মানুহবিলাকে ভাবিব পাৰে বিভিন্ন ধৰণৰ কথা বাৰ্তাবিলাক বাহিৰত যিটো ওলাই আছে, ওলাবই স্বাভাৱিক, আমি কাৰো মুখটো বন্ধ কৰিব নোৱাৰোঁ। কিন্তু আমাৰ দায়িত্ব আমি কৰি আছোঁ, পালন কৰি আছোঁ, আমি কাম কৰিম। কিন্তু মই আহ্বান জনাওঁ যে দুয়োটা দলৰ যিসকল নেতা কৰ্মী আছে তেখেতসকলে আপাতত এইবিলাক নিজৰ মাজত বকাবকি কৰা, সমালোচনা প্ৰতি সমালোচনা কৰা, এইবিলাক আপাতত চিজফায়াৰত ৰাখি পেলাই কাম কৰাৰ দৰকাৰ নিশ্চয় আছে। আলোচনাৰ বাতাবৰণ আমি অলৰেডি তৈয়াৰ কৰিছোঁ, আৰু এই আলোচনাৰ যিটো মাহৰ বাতাবৰণ তৈয়াৰ কৰা সেইটো যাতে মানে বিঘ্নিত ইয়াত মানে ঘটি যাব যাতে নোৱাৰে, ইয়াৰ কাৰণে দুয়োটা দলৰ নেতা কৰ্মীসকলে সংযমেৰে কথাবিলাক ক'ব লাগিব। নিজৰ নিজৰ দলীয় কাম কাজ কৰিবলৈ যাওঁতে নিজৰ নিজৰ দলীয় নীতি কাম কাজৰ ওপৰত ৰাইজক সচেতন কৰিবৰ কাৰণে কথা কওক, কিন্তু দুয়োটা দলৰ মাজত আকৌ মানে মিলিব নোৱাৰা ধৰণৰ, একেলগে কাম কৰিব নোৱাৰা ধৰণৰ পৰিস্থিতি কোনো পক্ষৰ পৰা যাতে পুনৰ সৃষ্টি নকৰে, কৰাটো যাতে নহয়, বা এই ধৰণৰ মানে আমি অলৰেডি গঠন কৰা মাহলটো যাতে নষ্ট কৰি যাতে দিয়া নহয়, তাৰ প্ৰতি আমি সজাগ হৈ চবেই মানি চলিব লাগিব। মই চবকে আহ্বান জনাইছোঁ দুয়োটা দলৰ নেতা কৰ্মীসকললৈ। আলোচনা সৌহাৰ্দ্যপূৰ্ণ এটা আলোচনা যিহেতু হৈ আছে, টকাটমক হৈ আছে, আৰু চবৰে সহায় সহযোগিতা পালে এই আলোচনাটো নিশ্চয় মানে সন্তোষজনকভাৱে মীমাংসাত আহিব, বা একেলগে ইলেকশ্যনত অংশগ্ৰহণ কৰা যিটো নীতিৰে আগবাঢ়িছোঁ সেইটো সফল হ'ব বুলি মোৰ এটা দৃঢ় বিশ্বাস।